এটা এরকম হয় গাহরি গাটো মারে পরে দাওয়াইটো মাৰি দিব লাগে বাই চিকিউৰিটিৰ কাৰণে B904টো গাহৰি গাত মাৰিলেও একো নাই গাহৰিটো খুৱাব পাৰে মুৰ্গীকো দিওঁ মই সেইটো দাৱাই মোৰ লোকেল মুৰ্গীকেইটা কণী পাৰি আছে দিনত 5-6টাকৈ কণী পাৰিব আৰম্ভ কৰিছে আৰু এতিয়া মোৰ লোকেল মুৰ্গী কণী হয় ইয়াত চাই লওক কণী পাৰিব আৰম্ভ হ'ল এতিয়া 4টা পাৰিলে এতিয়ালৈকে আৰু পাছত পাৰিব এতিয়া নতুন মুৰ্গী হয় এইকেইটা কণী পাই ইয়াত আছে আপোনাৰ 50টা মুৰ্গী আছে এইকেইটা আছে পিয়ৰ লোকেল হয় মোৰ মেচিনো আছে মেচিনত মই হেচিং কৰোঁ লোকেল মুৰ্গীৰ কণীকেইটা এইকেইটা মোৰ আগৰ বেষ্টৰ আছিলে মুৰ্গীকেইটা এইকেইটা মই বিক্ৰী কৰি দিয়া হৈ গ'ল এইকেইটা পোৱালি হয় নতুন মুৰ্গী হয় এতিয়া কণী পাৰিছে এটা পাছত হেচিং কৰিম এইবিলাক মেচিনত ভৰাই মেচিনটো মই দেখাই দিম মই কম খৰচত বনাই লৈছোঁ ইনকিউবেটৰ মেচিন আপোনালোকক মই দেখাম এতিয়া অলপ পাছত আৰু এইটো হৈছে মোৰ লোকেল মুৰ্গী পোৱালি ব্ৰুডিং কৰা ৰুম হয় ইয়াতে ব্ৰুডিং কৰোঁ মই ইয়াত ব্ৰুডিং কৰি ইয়াত অলপ 1 মাহমান থৈ পিনে তাৰপিছত ইয়াত লৈ আনো ইয়াত আনি থওঁহি এইকেইটা 6-7 মাহমান এনেকৈ হৈছে আৰু কণী পাৰিবলৈ চুৰু কৰিছে আৰম্ভ হৈছে আৰু কণী পাৰিবলৈ মই কেইটামান বাহিৰতো ওলাই থৈছোঁ 10টামান লোকেলকেইটা এইটোৱে হয় B904 মেডিচিনটো মই এইটোৰ পৰাই চব গাহৰি ঘৰ মুৰ্গী ঘৰ চবতে স্প্ৰে এইটোৱে মই মাৰোঁ আৰু বেলেগ আৰু এটা আছে সেইটো নামটো কি আছিলে মই পাহৰিলোঁ সেইটোকো মই দেখাই আছোঁ আপোনালোকক এইটো ভেটেনেৰী ফাৰ্মাচীত গ'লে মানে পাই যাব এইটো B904 বুলি ক'লে হ'ব স্প্ৰে মাৰা গাহৰি ঘৰত আৰু এইটো বাই চিকিউৰিটিৰ কাৰণেও ভাল হয় মানুহ চানুহ আহিলে মানে ধৰক কেতিয়াবা ফাৰ্মত সোমাবলগীয়া নিজে সোমাবলগীয়া হ'লে স্প্ৰে মাৰিব পাৰে এইটোত ভৰিত হওক গাত